সংগ্ৰহ পৌৰসভা আৰু যদি কোনেও আৱৰ্জনা সংগ্ৰহ নকৰে তেনেহ'লে আমাৰ সমাজখনৰ হ'ব কি জাবৰদা এইটো চেঞ্জ হৈ যাব হা এইটো হৈ গ'ল নহয় ডাইলগটো বহি যাব লাগিব এইটো ফাৰ্ষ্টৰ পৰা কোৱাচোন ফাৰ্ষ্টৰ পৰা কৰি এনেকৈ বহি যাব এইটো ভালকে কৰা বস্তু হৈ গ'ল যেতিয়া মাজত এই হ'ব লাগিছে এইহে ডাইলগ বস্তু হয় ভিডিঅ' হৈ আছে ঠিক আছে চেঞ্জ আছিলে নহয় একগোট কৰি তাৰপিছত সেই ধোৱাৰ পৰা যেতিয়া ডাঙৰ ডাঙৰ বেমাৰ হ'ব তেতিয়া চামচোন কি কৰে মানুহে ব্ৰেকিং নিউজ পৌৰসভাই নকৰে আৱৰ্জনা সংগ্ৰহ তেনেহ'লে কোনে কৰিব এই আৱৰ্জনা সংগ্ৰহ কৈ দিয়াচোন অকণ কৈ দিয়া যদি কোনো নকৰে কোনে ক'বা বন্ধ হৈ গ'ল খা বাপেকে দে কি ক'ম আজি ষ্টেট প্লে কৰিবা কেনেকুৱা লাগিছে বহুত বেয়া লাগি আছে কিয় বেয়া কিয় লাগিছে কাৰণ মোৰ ব্লেজাৰ নাই নাই ভাল লাগিছেতো মই বগা পিন্ধি আছোঁ গোটেই নাই ভাল লাগিছে এনেকুৱা লাগিছে মই কাৰোবাৰ মৰা শুকান খাব গৈ আছোঁ প্ৰথম অসুবিধাটো কোৱা দিয়া তুমি কি কৰিব আহিছা এই হাত আগত তুমি কি কৰিব চলি আছে ইউনিয়নত আমি ইনচাইড দিব বিচাৰিছে ফ'কাছ আছে মই ক'ব বিচাৰিছোঁ যে মোৰ একো ড্ৰেছ কোড নিদিয়ে মই যি পিন্ধি গুচি আহিছোঁ তাহাঁতে যদি তাত কয় তুমি এনেকৈ ষ্ট্ৰীট প্লে কৰিব নোৱাৰা যিহেতু মই ধন্যবাদ কৈ পেলাই 500 টকা লৈ ঘৰ ভিডিঅ' মাত্ৰ অন কৰি आंखों में नमी हंसी लबों पर So guys, আমি বাদনাত কৰিবলৈ বাটনাত কৰিব গৈ আছোঁ গাইজ আমি অথনি ভিডিঅ' কৰিলে কিন্তু ৰেকৰ্ডে নকৰিলে এতিয়া ৰেকৰ্ড কৰিছে তাৰপিছত গম পাইছোঁ ৰেকৰ্ড কৰা নাই বুলি আকৌ কোৱা অনুভৱ বহুত দুখ লাগিল আকৌ অনুভৱটো ক'ব লাগে ফটো স্পইল কৰি দিলোঁ মই স্পইল কৰি দিলোঁ অনুভৱটো আকৌ কোৱাচোন তেতিয়া ভিডিঅ'টো অন কৰা অথনি ভিডিঅ'ই নকৰিলে চিৰিয়াছলি কি কৈছা অনুভৱটো মানে কি ক'ম মোৰ ইমান বেয়া লাগিছে দেখিবলৈ সেইটোৱে অনুভৱ তুমি কি কৰিলা এখন হেই কোৱা তুমি কোৱা অনুভৱটো কোৱা মোৰ অনুভৱ চনুভৱ একো নাই অনুভৱৰ লগত ব্ৰেকআপ হ'ল তাই অনুভৱে উমিয়ান ঘাটত পইচা মাৰিলে দিয়া আমি যাব লাগে ৰ'দত তোমাৰ মুখখন দেখা পোৱা নাই বে একো নাই ইমান কলা মানে आंखों में नमी हंसी लबों पर তুমি কি কৰিছা মই চাই আছোঁ তুমি চাই থাকা মই চাই আছোঁ তাকে ৰিজৰ্টখন ধুনীয়া ন অঁ ধুনীয়া আছে আপুনি কিবা অৰ্ডাৰ দিব নেকি নাই মই চাই আছোঁ কৰিবা মোৰ অনুভৱ বহুত ভাল এতিয়া তোমাৰ নামটো কৈ দিয়া মোৰ নাম জাবৰ জাবৰদা আজি দেখিছে মই জাবৰ হৈ আহিছোঁ অঁ হয় জাবৰ লগা নাই বাৰু জাবৰ লগা তোমাৰ কষ্টিউম আহি আছে কষ্টিউম মোৰ আহি আছে গতিকে আপোনালোকে দেখিবলৈ পাইছে আমি নগাঁও কলেজৰ পৰা এখন এই ফ্ৰেমত অহা নাই কোন কোৱা চ' আজি বাটৰ নাট কৰিবলৈ যাম কিয় হৈ গ'ল বহুত ভাল আৰু তুলসী পোকৰ তিতি গ'ল গোটেইখন তিতা আপোনালোকে দেখিবলৈ তুলসী পোকৰ তিতি গ'ল কি চাবলৈ আহিছা নাটক ষ্ট্ৰীট প্লে আচ্ছা নাটকখন কোনে লিখিছে মই লিখা নাই জানো নামটো কৈ দিয়া সন্দীপ দাস ন সন্দীপ দাস এটা ভাল লিখিছে এইটোৱে কৈ দিয়া কোৱা ব্লগিং ভাল লাগিছিলে কাহিনীটো ভাল লাগে চাবলৈ যামেই মই এইখন দৌৰি দিব লাগিব ন এইখন দৌৰি দিব লাগিব আৰু ডাইৰেকশ্যনটো মই কৰিছোঁ কিবা এটা এইটো মিউনিচিপালিটিয়ে জানিব ডাইৰেকশ্যন সদায় ভাল চিৰিয়াছলি ভাল থেংক ইউ আৱেগিক হৈ গৈছোঁ মই আৰু ক'বলৈ নাই বস্তু যদি নাহে তেনেহ'লে ইমান কষ্ট কৰি লাভ নাই এইটো যে তুমি যে কৈছা এইটোতো মোৰ ভিউজ সৌৰভ পিন্ধি লোৱা তাকে দাদা
ছাৰ এইফালে অলপ ৰাইট লেফ্ট অঁ ভাল লাগিছে ঐ ডাইলগ শুনো নেকি চাওঁ ডাইলগ এটা মাতাচোন ডাইলগ শুনা পাবা পাম হ'ব আপুনি কি ক'ব কৈ দিয়ক কিবা এটা কৈ দিয়ক কেতিয়াবা কৈ আছে মই নাটক কৰিবলৈ আহিছোঁ ডাঙৰকে কোৱা শুনা পোৱা নাই আচলতে গাইজ মই নাটক কৰিবলৈ আহিছিলোঁ কিন্তু মই এতিয়া বৰ্তমান জাবৰ পিন্ধি আছোঁ আপোনালোকে দেখিবলৈ পাইছে দেখিবলৈ অলপ দূৰত যাব লাগিব দেখিছে বাৰু এইটো গাই এক্সিডেণ্ট जल्दी वहां से हटो तोरा माई के चलो उतर हट बाइक সিহঁতৰ গাড়ীখন বেছি ধুনীয়া বে আমাৰ মোৰ মানে বহুত ভাল লাগে আমি এনেকুৱা ডাঙৰ এক্টৰ হৈ গ'লো বুলেৰো बहुत मनुष्य लग रहे हो मत करो रहने दो तोबा थारा मूड खराब कर दिया ইয়াত ডাইৰেক্টৰ মানুহৰ কাৰণে জাগা আছে সোমাই লোৱা ধুনীয়াকে মোক ভয় লাগিব দৰ্জা লগা নাই বে দিয়া মা মাৰি ল'ব পাৰিলে মানে কেছ নাই চেণ্ডেলটো খুলি ল'ব মাৰিলো নেকি চেণ্ডেলটো নেপেলাবা হা তোমাৰ থাকিব পাৰিব নাই গাড়ী পাল্টি চাল্টি মাৰি নিলে পাৰিব মোক খেদি দিলে বুজিছা না খেদি ডাইৰেক্ট কেলে গুচি আহে আমি ইয়াত ৰৈ আছো এনে গাড়ী পুৰা ভিৰ হৈ গ'ল আমাৰ জাবৰদা কষ্টিউম পেলাই থৈ আহিলে ইমান কেয়াৰলেছ আমাৰ মাক বুলি ধৰি লওক ইশাৰা কফি তো আমি এনে ৰৈ আছো ইয়াত গাড়ী জাম লাগি গৈছে তাকে এতিয়া আমি কৰিম কেনেকৈ ভাবিছোঁ ইয়াত ইমান জামত দেখাই দিছোঁ জামটো এবাৰ এই জামত আমি ষ্ট্ৰীট প্লে কৰিব লাগিব গাড়ী তই ক'ত পেলাইছ কৰি আছে কোৱা নাই যে আপোনালোকে দেখা নাই যাব পেলাইছে ঘূৰি লৈছো আগত কি হ'ব ৰাজনীতি নহয় বানপানী নহয় আজি আমাৰ নাটকৰ বিষয় আৱৰ্জনা পৃথকীকৰণ ঠিক আছে তেনেহ'লে পাঁচজনৰ আমিও যাব সংগ্ৰহ নকৰোঁ কথা একে হ'ব দিয়ক এই ৰাতিপুৱা উঠিয়ে জাবৰবোৰ একগোট কৰি জুই লগাই দিম জামেলাইছে তেতিয়া সেই ধোঁৱাৰ পৰা ডাঙৰ বেমাৰ হ'ব নহয় তেতিয়া কামটো কোনে কি কৰে অসমৰ এক যুৱকৰে
সেইবাবে আমি আপোনালোকক আমন্ত্ৰণ কৰি আনিছোঁ নগাঁও পৌৰসভাৰ সভাপতি মাননীয় তৰুণ কুমাৰ বৰা ডাঙৰীয়া। গতিকে তেখেতৰ কিছু অনুভৱ জানিব হওক দাদা। হয় দাদা, আপোনাৰ আৱৰ্জনা উঠোৱাৰ সমস্যাটো ক'ত? মোৰ প্ৰথম সমস্যাটো হৈছে মই ফ্ৰেমত অহা নাই। চৰি দাদা, আপুনি ফ্ৰেমলৈ আহক। নমস্কাৰ, মোৰ প্ৰথম সমস্যাটো হৈছে মানে বেছি মোৰ প্ৰথম সমস্যাটো হৈছে দাদা মানে বেছি সৰু হৈ গ'ল। আপুনি মোৰ লগত ধেমালি কৰি আছে নেকি বাৰু? নহয় মানে দাদা তাত মোৰ প্ৰথম সমস্যাটো হৈছে মোৰ প্ৰথম সমস্যাটো হৈছে ৰাইজে ডাষ্টবিন ব্যৱহাৰ নকৰে আৰু কৰিলেও একেটা ডাষ্টবিনতে সকলো ধৰণে আৱৰ্জনা পেলায়। এনেকৈ আমাৰ সংগ্ৰহ কৰোঁতে অসুবিধা হয় দিয়কচোন। আমি শেষ কৰিলোঁ, কিবা ক'বা? একো নকওঁ, হৈ গ'ল ফুটাটো শুকাই গ'ল। কিবা ক'ব ছাৰ, কিবা ক'ব, কিবা ক'ব, কিবা এটা কওক। আজি নাটক শেষ হ'ল। মেম কিবা এটা কওক, কিবা এটা কওক। নাটক কেনেকুৱা হ'ল, কেনেকুৱা হ'ল? কিবা আৰু এজন ক'ত আছে? এতিয়া খাবলৈ সোমাইছোঁ। এতিয়া আমাৰ শেষ হ'ল। এতিয়া কাৰ কি অভিজ্ঞতা আমি জানিম। তো আৰম্ভ কৰোঁ। আজি প্ৰথম অভিজ্ঞতা নাটক ভাল লাগিল। মানুহবিলাকৰ এটা কথা বুজিলোঁ, মানুহবিলাকে কাজিয়া চাবলৈ ভাল। আমি যেতিয়া কাজিয়াখন লাগো মানুহ আহি যায়, আৰু যেতিয়া কাজিয়া বন্ধ হৈ যায় কৈ যাব নাই এখন কাজিয়া নহয়, মানুহ চব নাইকিয়া হৈ যায়। গাড়ীৰ চাউণ্ডৰ কাৰণে শুনা নাই বাৰু। কোৱা। ভৰিখন মানে বহুত বিষাইছে। সেইটো মই একো কৰিব নোৱাৰোঁ। কিন্তু আপুনি কৰিব নে? এইটো এইজনে পাৰিব কিবা এটা কৰিব। আপোনাৰ ইউটিউব চেনেল আছে নেকি? মই এইটো যেতিয়া আপলোড কৰি লিংক দিম তেতিয়া গম পাই যাবা। এতিয়া কথাটো হৈছে কুকুৰাটো তিতিছিল, কুকুৰাটো শুকালে। কিন্তু এতিয়া মোৰ বাইকত তেল নাই, তেল ভৰাবলৈ পইচা মোক আমাক লগাই দিব, বহুত পইচা পায়। নাই মই তুমি কেনচেল কোৱা, অনুভৱ কোৱা। মই নোৱাৰিম। ভালো লাগিছে আৰু ভোক লাগিছে। মোক সোধা মানে এই মানে গাখীৰ চাহ অকণ দিলে মই বেছি মোক 2 কেজি চাউল দিলে বহুত মোক এতিয়া ৰুটি মাংস অলপ দিলে মই বহুত ভাল। তুমি কি ভাল পাবা? পাঠা মই একেই ৰুটি পাঠটা অনুভৱ মই এলাই যাবই। নাই সমাপ্ত। তোমাৰ ভিডিঅ' সমাপ্ত দেই। তিনিটা নিদিলে ন? মই এটা খাওঁ। আমি আগৰবাৰ এটা কৰিছিলোঁ, হায়দৰাবাদে মানে হায়দৰাবাদী বিৰিয়ানী খুৱাইছে। আমাৰ লছ হৈ গ'ল। নিবেদিতা গৌতম বাইদেউ আছিলে, সেইটো কাৰণে বিৰিয়ানী। দিয়া আজিলৈ সমাপ্ত।